হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ সৈতে প্ৰতিস্থাপন পদ্ধতিৰে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰা হয় তাৰ সৈতে আলোচনা কৰিম। তাৰ কাৰণে মই তোমালোকৰ পাঠৰ অনুশীলনী 3.3 প্ৰথম কুৱেশ্যনটো লৈছোঁ। আমাক দিয়া আছে দুটা সমীকৰণ x + y = 14 and x - y = 4। তাৰ কাৰণে প্ৰথমে মই সমীকৰণ দুটা লিখি লৈছোঁ। x + y 14 x 4। এতিয়া আমি প্ৰথম কথা হ'ল আমি এইটো সমীকৰণ দুটা লিখি ল'লোঁ। এতিয়া আমি এই দুয়োটা সমীকৰণৰ যিকোনো এটা আমি সমীকৰণ ল'ব লাগিব আৰু তাৰ যিকোনো এটা চলকক আনটো চলকৰ লগত সম্বন্ধ ৰাখি আমি দেখুৱাম। তাৰ কাৰণে ইয়াত মই সমীকৰণ দুইটো লৈছোঁ। এতিয়া আমাৰ সমীকৰণ দুইটো আছে x - y = 4। এতিয়া আমি y সোঁপক্ষলৈ পক্ষান্তৰ কৰিম। এতিয়া আমি কি পাম? x = 4 + y। তো আমি সমীকৰণ 3 ল'লোঁ। এতিয়া আমি ইয়াত y ৰ লগত সম্পৰ্ক ৰাখি আমি x চলকটোৰ এটা মান পাইছোঁ। এতিয়া আমি x = 4 + y পালোঁ। x ৰ এই মানটো আমি সমীকৰণ 1ত বহুৱাম। আমাৰ সমীকৰণ 1টো আছিলে x + y = 14। এতিয়া আমি x ৰ ঠাইত আমি কি বহাম? 4 + y। x ক আমি 4 + y ৰ সৈতে সলনি কৰিম। আমি এইটো পালোঁ। এতিয়া আমি কি কৰিম? 4 আছে প্লাছ y + y + y = 14। এতিয়া y + y = 2y 4ক আমি সোঁপক্ষলৈ পক্ষান্তৰ কৰিম। 14 - 4। এতিয়া আমি কি পালোঁ? 2y = 10। y = 2টো পক্ষান্তৰ কৰিম বা বৰ্জ্য পূৰণ কৰিলোঁ। 2/10 = 5। আমি y ৰ মান পালোঁ। আচ্ছা, এতিয়া আমি y ৰ মানটো সমীকৰণ 3ত বহুৱাম। y ৰ মান সমীকৰণ 3ত বহুৱাম। আমাৰ সমীকৰণ 3টো কি আছিলে? x = 4 + y। আমি তাৰ সলনি আমি কি বহাব পাৰোঁ? x = 4 + 5। আমি y ৰ মান পাইছিলোঁ 5, সেই y ৰ ঠাইত আমি 5 বহুৱালোঁ। 4 + 5 = 9 হৈ গ'ল। এতেকে এই আমাৰ সমীকৰণ দুটা আৰু আমি দুটা সমাধান পাইছোঁ। এইটোৱে আমাৰ সমীকৰণটো সমাধান। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।
আগলৈকো এনেকুৱা ভিডিঅ' আপলোড কৰি থাকিম। আপোনালোকে যদি ভাল পাইছে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।